এতিয়া বহি গৈছোঁ অলপ। আজি চুজি আছে ব্ৰেকফাষ্টত, তাৰ কফি আছে, পানী এগিলাচ লৈছোঁ আৰু ৰুটি আলু ভাজি। তেতিয়াহ'লে খাওঁ দেই। সকলোৱে ব্ৰেকফাষ্ট কৰিলে চাগে, ময়ো কৰি লওঁ। গুড মৰ্ণিং সকলোকে। ল'ৰা ছোৱালী দুইটাকে স্কুলত থৈ আহিলোঁ। আজি জিমত নগ'লোঁ। আজি অকণমান মোৰ ৰাস্তাটো অকণমান বাইকখন উঠাবলৈ অসুবিধা হৈ আছে। এটা জেগাত মানে অলপ সেই গতিকে সেইডোখৰ অলপ মেৰামতি কৰিম নিজে। তাৰ বাবে নগ'লোঁ। জিম গ'লে সময়ে নাপাওঁ। 10টা বজাত আহি পাওঁ, আহি পাই আকৌ ডিউটি যাব হৈ যায় গা পা ধুই। তেতিয়াহ'লে আজি অলপ ৰাস্তাতে কাম কৰিম। বাৰু এতিয়া অলপ চাহ খাই লওঁ। চাহ বোলে কফি খাই লওঁ। চুজি আৰু শুকান ৰুটিৰ লগত আলু ভাজি। বিগ বছৰ ছিজন আৰম্ভ হৈ গ'ল। এতিয়া অলপ বিগ বছকে চাই দুয়ো বহি লৈ কফি খাই আছোঁ আমি। এইয়া চাওক, আমাৰ ট্ৰাইবেল মানুহে আমাৰ এই কি কয় তাজুক পাত বুলি কয় যে, আৰু অম্বে পাত, তাৰে মিশ্ৰণ হয় এয়া গাহৰি মাংসৰ লগত। কি ভাল লাগে, এবাৰ আপোনালোকে খাই চালে গম পাব। এয়া শাহুমাই দিছিলে, গতিকে মই এতিয়া আকৌ গৰম কৰিছোঁ। পিচকেইটা অলপ ডাঙৰকৈ কাটিছে। এয়া চব ইয়াৰ লগতে অলপ আপং দিছিলে। আপং মানে গম পাইছে, চাইমদ এক বটল দিছে। এয়া চব, এয়া হ'ল চাইমদ, এয়া কয় আপং, মিচিঙত কয় আপং। এয়া হ'ল চাইমদ। খুব টেষ্টি আৰু মিঠা আৰু খুব সোৱাদ লাগে, চোকা হয় আৰু নিচা লাগে, নিচা। এয়া এতিয়া ধুনীয়াকৈ খাম। মই এতিয়া আপং নাখাওঁ বাৰু, গধূলিকৈ খাম। কিন্তু এতিয়া এয়া অলপ মাংস খাই যাম। বেছি ড্ৰাই হৈ গ'লেও বেয়া লাগিব খাবলৈ, অফ কৰি দিলোঁ। চাওক দেখিছে, এয়া কয় চাইমদ, চাইমদ আপং। হেল্ল', এতিয়া মজাকৈ একমুঠি ভাত খাই যাম এতিয়া ডিউটি। ময়ো আগতে অম্বে পাত কি তাজুক পাত নাজানিছিলোঁ। যেতিয়া মই ট্ৰাইবেল ছোৱালী বিয়া পাতিলোঁ, মিচিং ছোৱালী বিয়া পাতিছোঁ মই, তেওঁ বিয়া পতাৰ পিছতহে খাইছোঁ তাজুক পাত, অম্বে পাত। খুবেই ভাল লাগে। আৰু এইবিলাকত না কিবা মিলাৱট আছে, সাৰজাতীয় বস্তু একো নাই, য'ত নেকি কিবা ক্ষতি হ'ব পাৰে বুলি ভয় থাকে। এতিয়া সেইবিলাক খালে আচলতে কি হয়, মানুহ ইণ্টাৰনেলি ভিতৰৰ পৰা মজবুত হয়। এয়া মই ৰৈ আছিলোঁ ছোৱালীজনীক স্কুলৰ পৰা আনিবৰ বাবে। কিনো কৰিম, ফিছপুলটোকে চাই ৰৈ আছিলোঁ। গেট খোলা নাছিল তেতিয়া। ধুনীয়াকৈ মাছবিলাক পানীৰ তলত কেনেকৈ খেলি আছে তাকে চাই আছিলোঁ। চাওকচোন, ৰং বিৰঙৰ মাছ ৰাখিছে বৰ সুন্দৰকৈ। লগতে ভেট ফুল আছে। হেল্ল', জাষ্ট আহি পাই গ'লোহি ঘৰ। অহ, এতিয়া দিৱালী নহয় নহয়। এয়া জাষ্ট ডিউটিৰ পৰা আহি সোমালোহি ঘৰ। ক'ত লগাই দিম? ঘৰৰ ভিতৰত দেখিছেনে? এই দিৱালীত লগোৱা জিকমিক লাইট আছে যে, তাক লগাই দিব লাগে বোলে এতিয়া। ঠিক আছে, লগাই দিম ৰ'বা, লাহেকৈ লগাই দিম। কেতিয়া হেল'উইন কেতিয়া? অ', হেল'উইন বোলে আছে সিহঁতৰ। আজিকালি ল'ৰা ছোৱালীবিলাক মোবাইল চাইছে হেল'উইন। আজি হেল'উইন আছে যে, সেই হেল'উইন বোলে, সেইকাৰণে বোলে হেল'উইন নে হেল'উইন? অঁ, তাকে এতিয়া সিহঁতে বোলে সেইকাৰণে জিকমিক লাইট লগাই দিব লাগে। এইয়া মাষ্টৰণী বাইদেউ আহি গ'ল, মাষ্টৰণী বাইদেউ আহি গ'ল। এয়া আহি গ'ল মাষ্টৰণী বাইদেউ। আজি মই অলপ সোনকালে আহি পালোঁ। হ'ব লগাই দিম।
মোৰ শহাপহুকেইটাই দিনটো কি খাইছে নাজানো আৰু মই দি যোৱা ভাতৰ বাহিৰে আৰু বেলেগেতো নিদিয়ে গতিকে এতিয়া আকৌ ভাতকে দি দিওঁ বলকচোন এয়া চাওক ইহঁতক ভাত অলপ দি দিলোঁ ইয়াৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ ভাত পাই মানে এনে খাব ধৰিছে চক চক মুখত কিবা এটা লৈ আছে দেখিছে এইডোখৰ নিদিয়ে নেপেলাই চব দেখিলি কি খাই আছে ধৰ কিবা হাঁহ দি এডোখৰ চুবাই আছ চাগে ন নোৱাৰ তই সেইডোখৰ খাবলৈ চাবি ডিঙিত লাগিব আকৌ এই চাওক মোৰ জলকীয়াটো দেখিছে গোল জলকীয়া কি ধুনীয়া হৈছে খাওঁ লাগিছে আৰু ইয়াৰ মানে চেহেৰা দেখি চেহেৰাটো ধুনীয়া হৈ আহিছে তাৰ এই হেলোইন কাৰ্ড দিছে চকচো হেলোইন কাৰ্ড দেখিছে এই মানে মোৰ ল'ৰাটোৱে খুব হেলোইনৰ মানে ল'ৰা ছোৱালী দুয়োটাই হেলোইনৰ বলিয়া আজি হেলোইন বোলে তেতিয়াহ'লে আহিছোঁ আকৌ লগ পাম কালি এটা নতুন ভিডিঅ'ত আজি বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো সকলোকে বাই গুড নাইট